নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ফেব্ৰুৱাৰী মাহৰ শেষত আৰু মাৰ্চৰ প্ৰথম সপ্তাহতে আৰম্ভ হ'ব পাৰে এই পৰীক্ষাসমূহ। জনাই আছোঁ সেই অতি গুৰুত্বপূৰ্ণ খবৰটো, কিয়নো ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰু মাৰ্চৰ প্ৰথম সপ্তাহত আৰম্ভ হ'ব মেট্ৰিকৰ পৰীক্ষা। ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰটো, কিয়নো সম্পূৰ্ণ সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। পৰীক্ষাৰ বাবে শিক্ষা সংসদে লৈছে কেইবাটাও নতুন সিদ্ধান্ত। ব্যক্তিগত শিক্ষা অনুষ্ঠানত নাথাকিব কোনো ধৰণৰ পৰীক্ষা কেন্দ্ৰ। পৰীক্ষা কেন্দ্ৰৰ চিনাক্তৰ বাবে সংসদে আৰম্ভ কৰিছে চৰজমিন তদন্তৰ পাছতেই বাতিল কৰা হ'ল ৬৬টাকৈ পৰীক্ষা কেন্দ্ৰ। পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সৰ্বভাৰতীয় স্তৰত শিক্ষাৰ্থীয়ে নামভৰ্তিৰ সুযোগ লাভ কৰাৰ স্বাৰ্থতেই আগতীয়াকৈ অনুষ্ঠিত কৰা হ'ব এইবাৰ পৰীক্ষাসমূহ। ইতিমধ্যে যুদ্ধকালীন গতিত চলিছে পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া। ১৫ ডিচেম্বৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াসমূহ। এই বৰ্ষত সৰ্বমুঠ ৩,৭১,০০০ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পৰীক্ষাত। নতুন শিক্ষানীতিৰ আধাৰত এইবাৰৰ SSLC এক্সাম অনুষ্ঠিত হ'ব। ইংৰাজী, গণিত, বিজ্ঞান আদিত ৫০% থাকিব ১ নম্বৰৰ প্ৰশ্ন। সমাজ বিজ্ঞানতো থাকিব ৫০% ১ নম্বৰৰ প্ৰশ্ন। ১০০% নম্বৰৰ ভিতৰত ৪৫ নম্বৰৰ অবজেক্টিভ প্ৰশ্ন থাকিব। মাৰ্চৰ প্ৰথম সপ্তাহত আৰম্ভ হ'ব মেট্ৰিকৰ পৰীক্ষা। নতুন শিক্ষানীতিৰ আধাৰত এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। গণিত, ইংৰাজী, বিজ্ঞান ৫০% ১ নম্বৰৰ প্ৰশ্ন থাকিব। সমাজ বিজ্ঞানতো থাকিব ৫০% ১ নম্বৰৰ প্ৰশ্ন। লগতে ১০০ নম্বৰৰ পৰীক্ষাত ৪৫ নম্বৰৰ অবজেক্টিভ প্ৰশ্ন থাকিব। এইফালে মাৰ্চৰ প্ৰথম সপ্তাহত আৰম্ভ হ'ব মেট্ৰিকৰ পৰীক্ষা। এইবাৰ নতুন শিক্ষানীতিৰ আধাৰত SSLC পৰীক্ষা অনুষ্ঠিত হ'ব।